অলপমান পকা জলকীয়া লৈছোঁ, ভালদৰে ধুই এটা খৰাহিত পানীখিনি যাবৰ বাবে এনেদৰে উলিয়াই দিছোঁ। পানী যোৱাৰ পিছত ভালদৰে শুকাবলৈ এখন ট্ৰেত এনেদৰে উলিয়াই কিছু সময় ৰ'দত দিলোঁ। তাৰপিছতে এখন কেঁচিৰে এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত আপোনালোকে সোৱাদ অনুসৰি আপোনালোকৰ পৰিমাণ অনুসৰি নিমখ আৰু হালধি সানি ল'ব। ভালদৰে সকলোখিনি মিহলাই ল'ব। এতিয়া দিছোঁ এচামুচ ভিনেগাৰ। ভিনেগাৰখিনি দিয়াৰ পিছতো সকলোখিনি ভালদৰে মিহলাই ল'ব। জলকীয়াখিনি পুনৰবাৰ 15 পৰা 20 মিনিটলৈকে মই ৰ'দাই ল'লোঁ, বা ৰ'দত নিদিলেও কোনো কথা নাই। এতিয়া এখন ফ্ৰাই পেনত মই একাপ বগা সৰিয়হ লৈছোঁ। সৰিয়হখিনি ভালদৰে কম জুইত ফুটি উঠালৈকে মই লৰাই ল'লোঁ। ঠাণ্ডা হ'বলৈ দি সৰিয়হখিনি ভালদৰে মিক্সিত মাৰি গুড়ি কৰি ল'লোঁ। সৰিয়হৰ গুড়িখিনি মই এতিয়া জলকীয়াখিনিত মিলাই দিম আৰু ভালদৰে লৰাই ল'ম। এইখিনি প্ৰায় ৰেডি হৈয়ে গৈছে। এতিয়া মই অলপ মিঠাতেল গৰম হ'বলৈ দি তাতে অলপ পাঁচফোৰণ দি দিছোঁ। ভালদৰে গৰম হোৱাৰ পিছত পাঁচফোৰণৰ সৈতে তেলখিনি মই ডাইৰেক্ট জলকীয়াখিনিৰ ওপৰত ঢালি দিম। এতিয়া ভালদৰে জলকীয়াখিনি লৰাই দিছোঁ যাতে তেলখিনি জলকীয়াৰ মাজত ভালদৰে সোমাই যায়। এনেধৰণৰ আচাৰত অলপ টেঙা সোৱাদ এটা আহিলে ভাল লাগে, গতিকে মই এপিচ নেমু চেপি দিছোঁ। এইটো সম্পূৰ্ণ অপশ্যনেল হয়, আপোনালোকে বিচাৰিলে নেমু চেপি দিব পাৰে। যিহেতু ভিনেগাৰ দিয়াই হৈছে, নেমু নিদিলেও কথা নাই, কিন্তু যদি ভিনেগাৰ নিদিওঁ বুলি ভাবিছে তেতিয়াহ'লে নেমুটো কিন্তু চেপি দিবই। তেতিয়া আচাৰখিনি বহুত দিনলৈ ভাল হৈ থাকিব। আৰু এতিয়া সম্পূৰ্ণভাৱে ৰেডি হৈ গৈছে আচাৰখিনি। খাবলৈ খুব সোৱাদ হয় আৰু বনাবলৈ অতি সহজ। গতিকে এনেদৰে জলকীয়া থাকিলে আপোনালোকে সৰিয়হ দি নিশ্চয় বনাই খাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ।